আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ নাট সমাৰোহ ২০২৬ৰ আজিৰ নিবেদন ধেমাজিৰ মেকবেথ নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট এন আনচাৰ্টেইন ষ্টৰী। নাটৰ ৰচনা হেমন্ত বৰপাত্ৰ গোহাঁইৰ, পৰিচালনা পংকজ চেতিয়াৰ, সংগীত প্ৰতাপ শৰ্মাৰ, প্ৰযোজনা অৰুণ মৰাঙৰ। এয়া শুনক এন আনচাৰ্টেইন ষ্টৰী নাটকৰ প্ৰথম খণ্ড। মহাৰাজৰ জয় হওক! জয় হওক! জয় হওক! মোৰ জয় হওক! মন্ত্ৰী মহাৰাজ, বহক বহক মহাৰাজ, বহক। এই সিংহাসনত বহক মহাৰাজ, একেবাৰে লেপেটা কাঢ়ি বহক। তুমি নকলেও বহিম, মোৰ সিংহাসন মোৰ কথা। হ'ব বহক বহক মহাৰাজ। জোৰা লৰিছে। মহাৰাজ, বাহিৰত মানুহ এজন আহি ৰৈ আছেহি, দেখা কৰে বোলে। পোনে বহিবলৈ পাইছোহে, দেশৰ মানে ওজৰ আপত্তি সোপা উলিয়ালাই। ঘামি জামি আহিছো, বোলো অকণমান বেছিকে দিওঁ। বোলো অকণমান বেছিকে দিওঁ। ৰৌ ধুমকাউলিহঁত, শুনিছনে নাই? হৈছে ডাঙৰীয়া, হৈছে। বিচি দে। এই ৰজাৰ ঘৰতেই কাৰেণ্ট নাই, ইনভাৰ্টাৰ বোলা নেকি সেইটোও নাই। এতিয়া বিচনীৰে বিচ। সুখ পালো। এই জোৰে জোৰে নিবিচিবি, ডাৱৰীয়া বতৰ। লাহে লাহে বিচ, লাহে লাহে বিচ, অসুখ বিসুখ হ'ব নহয়। প্ৰহৰী মহাৰাজ, মাত মাত, এইবাৰ তোৰ সেই হাৰামৰ নেগুৰটোক মাত। ভাল মহাৰাজ। আহক ডাঙৰীয়া, ভিতৰলৈ সোমাই আহক। মহাৰাজৰ জয় হওক! কটা নিধক, মোৰ পৰাজয় কেতিয়া হৈছিল? উঠাই লৈছো মহাৰাজ, উঠাই লৈছো। আপোনাৰ সদায় জয় জয় মই, সদায় জয় জয় মই। পিছে কোননো তই? মই এজন বাটৰুৱা মহাৰাজ, দেশ ভ্ৰমি ফুৰো। ভাল, বৰ ভাল, ফুৰিব লাগে। এই আহিলি যেতিয়া বহ, ধৰা পীৰা একো নাই, ক'ত বহ বহ। বহ বহ, এই য'তে পাৰ ত'তে বহ। এই গৃহস্থৰ ঘৰলৈ আলহী আহিলে আমাৰ আকৌ সেই বহিবলৈ দিয়াৰ নিয়ম। এই আমাৰ ইয়াত আকৌ বহিবলৈ পালে এই গুজেই গজালি হোৱাৰ নিয়ম। হ'ব, মোৰ বহিবলৈ মন গ'লে মই বহিম নহয়। কথাতে কয়, বহিব জানিলে পিয়াই পিয়া, খাব জানিলে চাউলেই চাউল। এই জনা ঘৰৰ বেটা, এতিয়া ক, কিনো তোৰ লেঠা? লেঠা নহয় মহাৰাজ, গুটি। মহাৰাজ মানে গুটি গুটি মানে লেটা গুটি। লেটা গুটি হোৱা হলে ভালেই আছিলে। এইটো এটা গুটিহে, এইটো। দূৰত থাক। বোমা চোমা নহয়তো? বোমা হোৱা হলে ভালেই আছিলে, পলিটিকেল দৰ দামকে কৰিব পাৰিলোহেঁতেন। এইটো এটা সামান্য গুটিহে মহাৰাজ। প্ৰহৰী, এই চাচোন, চা, কি বস্তু চা। হে মহাৰাজ, ৰৌ কলধতুৱা, ভয় নকৰিবি। চা, একো নহয়, এই তহঁতৰে ভাল। এই মৰিলেও ভাল, জীয়াই থাকিলেও ভাল। জীয়াই থাকিলে তই সেই দৰমহা পাবি, মৰিলে তোৰ ঘৈণীয়েৰে সেই ফেমিলি পেঞ্চন পাব। ডাঙৰীয়া, মই বিয়া পতা নাই। এইটো পাতিবি আকৌ, তোৰ ঘৈণীয়েৰে আকৌ সেই ক্ষতিপূৰণো পাব, জাননে নাই? চা, একো নহয় দে, চা। দিয়ক মহাৰাজ, এইটো এটা গুটি। এই গুটি বুলি ময়ো জানো, কি গুটি ক? ক গছৰ গুটি, শিল গুটি, ধনু গুটি, টাং গুটি, চেনি গুটি, পতা গুটি, কি গুটি ক? লিগিৰি, তয়ে কচোন, এইটোনো কিহৰ গুটি? এই ডাঙৰীয়াই কিবা বোলে নে মোকে ৰেগিংহে কৰিছে। আমিনো কিহৰ এলেকৰ বেলেগ যে এই গুটিৰ নাম জানিবলৈ? এষাৰেই জানো, গছৰ গুটি খাবা, নাম নকবা। পিছে এই গুটিৰ নাম নাজানিলেও ইয়াক খাব পাৰি নে নোৱাৰি সেইটো হলে ক'ব পাৰি। তেনেহ'লে তাকে ক, খাই নে নাখায় ক। এটা পৰীক্ষা কৰিব লাগিব মহাৰাজ। গুটিটো
কুকুৰাক খুৱাই চাব লাগিব আইয়াও মোৰ সেই গুটিটো কুকুৰাক খুৱাই মোৰ হাতৰ মুকুতা বাটতে হেৰাব খুজিছা নেকি কি কথা ক'বলৈ আহিছা গুটিটো খালেনো কলৈ যাব কুকুৰাটোৰ পেটতহে থাকিব কুকুৰাটোৰ পেট ফালি উলিয়াই আনিম আইয়া হয়নে মোৰ কুকুৰাৰ পেট ফালিবি হা নুদুকা নুদুক থুপুকা থুপুক মোৰ ব্ৰইলাৰ কেইটা হা কুকুৰা খোৱাৰ মতলব এই চটিয়নাজোপাৰ তলতে কুকুৰা এজনী জুপুকা লাগি আছে তাইকে খোৱা গৈ যা ৰাণীক্ষেত হৈছে নেবাছে চিকটা ৰজা কৰবা আজি বছৰেই হ'ব হ'ল ভাল কুকুৰা এটা খাই নেপালো ধাৰত চলিছো আই ধাৰত পিছে হেৰৌ মানুহটো তইনো সেইটো ক'ত পালি মইনে মহাৰাজ মই নৈ এখনৰ পাৰে পাৰে খোজকাঢ়ি আহি আছিলোঁ এনেতো ৰাজ্যৰ নদীবোৰলৈ চাব নোৱাৰা অৱস্থা প্লাষ্টিক পলিথিন পায়খানা ফেৰীৰ আৱৰ্জনাৰে কদাকাৰ বিভৎস ৰূপ চুপ চুপ একদম চুপ সেইবিলাক কথা তই মোক শিকাব নালাগে সেইবিলাক কথা চিন্তা কৰিবলৈ মোৰ বিজ্ঞানীসকল আছে আমাৰ সেই বিজ্ঞানীসকল আছে নহয় এই বিজ্ঞানীয়ে দিহা দিব ইঞ্জিনিয়াৰে প্লেন এষ্টিমেট কৰিব ঠিকাদাৰ বিষয়াই ভাগ বতৰাই ল'ব হা তই নদীৰ কথা নুলিয়াবি নহয় মন্ত্ৰী ডাঙৰীয়া এইখন নদীৰ অৱস্থা অলপ ভাল যদি ভাল অৱস্থা হৈছে ক সেয়েহে প্ৰকৃতিৰ শোভা দেখো নেকি বুলি নদীৰ পাৰে পাৰে আহি আছিলোঁ এঠাইত ল'ৰা ছোৱালী কেইটামানে এই গুটিটো লৈ খেলি থকা দেখিলোঁ বোলো কিহৰনো গুটি চাওঁ আগতে এনে গুটি দেখা মনত নপৰে মই বুজিছে মহাৰাজ বহু দেশে ঘূৰিছোঁ হিবেলি মানে তেউজবেলি দক্ষিণলৈও গৈছোঁ এই চমুকৰ কৰিছোঁ মহাৰাজ কৰিছোঁ গুটিটো দেখিবলৈ অপূৰ্ব মহাৰাজৰ চৌকেছত থোৱাৰহে যোগ্য ভাবিলোঁ গুটিটোও দি আহোঁ মহাৰাজৰ লগত চিনা পৰিচয়ো হওঁ সেই বুলি ল'ৰা ছোৱালী মকাক খুজিলোঁ নিদিয়ে চিপচ 5 টকীয়া 5 পেকেটকৈ চিপ কিনি ডলাৰে গুটিটো আনিবলৈ দিছে কি কলি মহাৰাজ ল'ৰা ছোৱালীক চিপছ কিনি দিলি হয় মহাৰাজ নিদিবি কিয় চিপছত নিমখ বেছিকৈ দিয়া থাকে এই চিপছত মছলা দিয়া থাকে মচমচীয়াকৈ তেলত ভাজে খাই খাই সিহঁত শকত হ'ব এই লুডুৰ পুডুৰ তুলতুলীয়া চেহেৰা গুচি মানে চিলিম ফিগাৰ গুচি সেইটো গুচি সিহঁত গেৰেল পেটেল হ'ব তেতিয়া সিহঁতে দৌৰিব নোৱাৰিব জঁপিয়াব নোৱাৰিব তেতিয়া মই পুলিচ ক'ত পাম আৰ্মি ক'ত পাম আইন কোনে ৰক্ষা কৰিব দেশখন কোনে বচাব হ'ব মোৰ মহাৰাজ মই এতিয়া হাউতকে গৈ সিহঁতক বমি কৰাই থৈ আহোঁগৈ নেলাগে এই পিছত সিহঁতি এনেও বমি কৰিব সিহঁতৰ গেষ্ট্ৰাইটিছ হ'ব এপেণ্ডিচাইটিছ হ'ব হেপাটাইটিছ পেংক্ৰিয়াইটিছ হ'ব ব্ৰংকাইটিছ নেফ্ৰাইটিছ কলাইটিছ হ'ব চিউচিছ সাইকোচিছ এই ফটোচিনথেচিছ হ'ব সিহঁতৰ মানে ইলেক্ট্ৰমেগনেটিক্স হ'ব এই তেতিয়া সিহঁতে চিপছটো বাদেই তেজকে বমি কৰিব দে এইটো তেনেহ'লে খাব পাৰি এইটো তেনেহ'লে মই খাম ৰ'ব মহাৰাজ খাব তাৰ আগতে জানিব লাগিব গুটিটোৰ কি নাম কি ধাম কেনেকৈ পায় কেনেকৈ খায় তেনেহ'লে মন্ত্ৰী খৰধৰ কৰা দেশত যিমান কৃষক আৰু বেপাৰী আছে সকলোকে সোধা কোনোবাই ইয়াৰ কৰিছে নেকি খেতি কোনে কৰে ক্ৰয় অথবা কোনে কৰে বিক্ৰয় তাতোতকৈ ডাঙৰ কথা এইটো কোনোবাই খাই দেখুৱাব নালাগিব তিতা গুটি মিঠা গুটি কি জানিবা বিহৰেই গুটি কোনে খাবি ঐ পহৰি তয়ে খা নহ'লে হয়নে বোমা হ'লেও তই আছো বিহ হ'লেও তই তইচোন খাই চাব পাৰ তেল মৰাটোৱেচোন তোৰ কাম লেগিৰি খাইছা একো নহয় তোৰতো ইঞ্চুৰেঞ্চ আছে মই মৰিলে এই গুটিটোৰ কথা কেনো ফেচবুকত কোনে পোষ্ট দিব কেইবাটাও পোষ্ট দিবলৈকে আছে মনিটাইজেশ্যনো হোৱা নাই এটা কাম কৰক নহ'লে মহাৰাজ এডভাৰটাইজমেণ্ট
একেলগে দি দিয়া হওক অ দে তাকে দে ৰাজ্যৰ চাৰিওফালে ঢোল পিটি শুনোৱাই দে মহাৰাজ ঢোল পিটা কামটো পুৰণি হ'ল তাতকৈ ছ'চিয়েল মিডিয়াত আপলোড কৰাই ভাল হ'ব হয় মহাৰাজ আজিকালি আমি ফেচবুকহে চাওঁ তেনেহ'লে তাকে কৰা কি 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 ক'লা সেইটো নাম এই ছ'চিয়েল মিডিয়া মিডিয়াত দিয়া ৰ'ব মহাৰাজ আপুনি গুটিটো এনেকৈ ধৰি থাকক মই ৰীল এটা বনাওঁ স্নেপ দুটামানো লওঁ দে চাওঁ মহাৰাজ পাউট কৰি দিয়কচোন পাউট কৰি দিয়ক কি বস্তু এই চুমা খোৱা নিচিনা কৰক হৈ গ'ল মহাৰাজ আৰু শুনা মন্ত্ৰী ঘোষণা কৰি দিয়া গুটিটো যিয়ে খাই দেখুৱাব পাৰিব তাক অৰ্ধ ৰাজ্য উপহাৰ দিয়া হ'ব মহাৰাজ খালে নাই খোৱা এইটো হাততে আছে সেইটো নহয় মহাৰাজ আপোনাৰ সেই বুদ্ধিটো সেইটো আৰু পুৰণি হ'ল অৰ্ধৰাজ্য দিওঁতে দেশবোৰ তেনেই সৰু হৈ গ'ল তাতে আমাৰ ৰাজ্যখনৰ ওচৰ চুবুৰীয়াসকলে যি ধৰণেহে আমাক চেপি খুন্দি আনিছে আপুনি যদি সেই অৰ্ধৰাজ্য দি দিবলৈ হয় আপোনাৰ সেই শাসন কৰিবলৈকে জেগা নাথাকিব তেনেহ'লে উপায় এই নাকটো মোহাৰি বুদ্ধি এটা উলিওৱা হেই তোমাৰ আকৌ নাকটো চেপেটা হ'ব মহাৰাজ হ'ব পাই গলো মহাৰাজ পাই গলো কি এই চেপেটা নাকৰ বুদ্ধি কি মানে আপুনি সেই সলপ কৰি ক'ব নালাগে ভুৱা প্ৰতিশ্ৰুতি এটা দি দিয়ক তেনেহ'লে তাকেই দিয়া এই হেৰি নহয় মোৰ একো নেযায়তো নাযায় ৰজাৰ প্ৰতিশ্ৰুতি সদায় অখাৰ ঐ লিকিৰি কৰ তোৰ ফেচবুকত আপলোড কৰি দে ঘচা ঘচ লিখি দে হৈছে ডাঙৰীয়া হৈছে মহাৰাজ মই মানে সেই হাউট কৰে বুঢ়া মানুহ এটা বিচাৰি যাওঁ ভাল এই তুমি মন্ত্ৰী যোগ্য ৰজাৰ যোগ্য মন্ত্ৰী ধন্যবাদ মহাৰাজ তুমি মহামন্ত্ৰী তোমাৰ কামত সন্তুষ্ট হৈ মই আজিৰ পৰা তোমাৰ দৰমহা 50 ধন্যবাদ মহাৰাজ ধন্যবাদ পইচা দিলো সেইটো ভিক্ষাৰীও নলয় মহাৰাজ নললে ভাল কথা মোৰ ওচৰত জমা থবা সেইকেইটা পইচাৰে মই জীৱনটো চলিব পাৰিম হ'ব লওক আপুনিয়ে লওক মই আহিছো তেতিয়াহ'লে কুকুৰাজনীয়ে গুটিটো খালে মানে গুটিটো নহয় হেৰৌ গুটিটোৰ পৰা খুদমান টুকুৰা এটা ভাঙি দিছিলে খালে কিন্তু আমাৰ ৰজাভি কম নহয় বহুত চিয়ানা মানুহে নোখোৱা বহুত বস্তুকে কুকুৰাই খায় গতিকে কুকুৰাই খালেই নহ'ব মানুহে খাই দেখুৱাব লাগিব হানি বিঘিনি হ'ব নেলাগিব সেইকাৰণে এতিয়া আমি লগোৱা লিক্সৰ কথা বাদেই দে মন্ত্ৰী সেনাপতি চবেই মানুহ বিচাৰি ফুৰিছোঁ গুটি খোৱা মানুহ গুটিটোনো কি গুণ আছে ৰজাই যে ইমান খাওঁ কৰিছে আমাৰ ৰজাই যিহকে দেখে খাওঁ কৰে সূতা নপলায় মাটিৰ লদা এটা পালেও গিলিবহে বিচাৰে তাতে বুজিছ এই গুটিটো এলাপেচা গুটিও নহয় শাস্ত্ৰত লিখাৰ দৰে গুটিৰ মহিমা কি কৰিবা আৰু শ্যমন্তক মণিৰ গতে ইমান ডাঙৰ গুটি কোনেও কাহানিও দেখা নাই প্ৰকাণ্ড বিতুপন জকমকীয়া যিমানেও চিকুটি এৰুৱালেও পুনৰ পুৰ হৈ যায় এইটো বেলেগ গ্ৰহৰ পৰাহে মহাৰাজলৈ পঠিয়াইছে যেন লাগিছে মহাৰাজৰ এটা দুটা গোষ্ঠী বাদেই 14 গোষ্ঠীও খাই ঢুকুৱাব নোৱাৰে কিন্তু খাব পাৰিনে নোৱাৰি তাকে চাবলৈ এটা কাম কৰ নহ'লে তই খাই দেখুৱা বহুত ধন পাবি নোৱাৰি দেই ধনৰ লগত অচি নজান গুটি খাই মৰিব নোৱাৰি তহঁতিয়েই খা তেনেহ'লে তই গৈ থাক মই মানুহ বিচাৰি যাওঁ ৰাম গোবিন্দ আজি দহি মাৰিব
দেহা দহিনীয়া তাপ আগে পিছে পাইছোঁ। দেহা মন চিত গোটেইবোৰ দহিনীয়া এনেকুৱা গেলা গৰম 7 জনমতো দেখা নাই শুনাও নাই। যিহে ৰ'দ, গৰু হালে বৰ কষ্ট পালে বুজিছ মাক। হ'ব ইয়াতে অকণমান বহো। সেই বামৰ হালিচা সমাবাই শেষ কৰি থৈ আহিছোঁ। ঐ কি হ'ল, তোৰ দেখোন মাতবোল নাই। গুটি চাই গম পাইছোঁ চৰুৰ তললৈ জুই যোৱা নাই। পথাৰৰ সেই জলপানকেইটা খাই বেছি পৰ থাকিব নোৱাৰিম হ'লে দেই, কৈ দিছোঁ। ভাতকেইটা সিজালোঁ, শাকহে কি সিজাওঁ ভাবি পোৱা নাই। দাইল শাককে অকণমান সিজাওঁ বুলি ভাবিছিলোঁ। বাপুকণে বোলে আজি 1 জানুৱাৰী নহয়, মাংস অকণকে খাওঁ। সেই বুলি তিনিআলিৰ ফালে ওলাই গৈছে। হয় নেকি? পুতেৰে মাংস খাব, কিনি আনি খাব। কোনে 31 ডিচেম্বৰ খায়, কোনে 1 জানুৱাৰী খায়, খাওক। মই ভাত খোৱা মানুহ, ভাত খাম, চিধা কথা। শাকে শুকুতাৰে সময়মতে ভাত একাহি দিবি, তেতিয়া মাথাটো ঠাণ্ডা হৈ থাকিব। এতিয়া নহ'লে শাক হয় মানে জলপানকে এমুঠি দিওঁ। পুতেৰে কি খালে? সি শুই উঠাৰনো কিমান পৰ হৈছে। তাকো কৈছিলোঁ জলপান এগৰা খা, সি বোলে জলপান আকৌ আঠিয়া কল। সোণামুৱাই আঠিয়া কল নেখায়। ইফালে গাটো দুৰ্বল লাগিছে বুলি সেই টেমাটো নে বয়মটো কি নাম ভীমকল। কোম্পানীৰ ভীমকল কিনি আনি খায়। আপুনিও আৰু ল'ৰাটো দিনে দিনে দুৰ্বল হৈ গৈছে দেখিছেনে? অকণমান বল পাবলৈ বুলি কিবা এটা আনি খাইছে। আৰু সি কিবা এনেই খোৱা নাই নহয়, মোবাইলটো চাইহে খাইছে। মোবাইলে ভাল বুলি কৈছে। হয় নেকি? মোবাইলে কৈছে ন? মোবাইলে ভাল বুলি কৈছে। সি সেই বুলিয়ে কৈছেচোন। হয় নেকি? তেনেহ'লে এটা কাম কৰিবি, সি আহিলে তাৰ মোবাইলটো মোক আনি দিবি। সিনো কেলৈ কষ্ট কৰি নিজৰ পেটটো ভৰাব লাগে। মোবাইলে ভাল পায়, মোবাইলৰ পেটটো ভৰাই দিম। ঠাহি কেলেনো তেনেকৈ কৈছে হয়? আজিকালি স্কুলত পঢ়া ল'ৰা, কিবা এটা দেখিছে, দেখিহে। সেইষাৰ তই ঠিকেই কৈছ। মোবাইলত সিহঁতে কিবা কিবি দেখিছে, শুনিছে, সেইবোৰ চাওঁতে আচল পৃথিৱীখন চাবলৈ সিহঁতে পাহৰিলে। আচল পৃথিৱীখনৰ মাতবোৰ সিহঁতি নুশুনা হ'ল। আচল পৃথিৱীখনৰ দুখবোৰ সিহঁতে নজনা হ'ল, নুবুজা হ'ল। সিহঁতি এখন বেলেগ পৃথিৱী দেখিছে। বুজিছ মাক? এনেকৈ থাকোঁতে মোবাইল চাওঁতে মোবাইল শুনোতে এদিন দেখিবি সিহঁতৰ সঁচা পেটবোৰ ভৰাবলৈ ভাতমুঠি নোহোৱা হ'ল। সেই ভাতমুঠি যোগাবলৈ সিহঁতৰ সঁচা পথাৰখনো নোহোৱা হ'ল। পইচাৰ অভাৱত মোবাইলবোৰো নচলা হ'ল। সিদিনা সিহঁতে মোবাইল এৰি সঁচা পৃথিৱীখন চাব খুজিলেও তেতিয়ালৈ পলম হৈ যাব, বহুত পলম। তাক পথাৰলৈ যোৱা কথাটো ক'লি নে? কৈছিলোঁ, সি বোলে সাৰ মোক নালাগে। সি কি বুলিলে বা বুলিব আজিকালি বাপেকে জানেই। ক'লি যেতিয়া হ'ব, এতিয়া আখললৈ যাওঁনে নে মাংসলৈ ৰৈ থাকোঁ? আহিছে মহাৰাজ, আহিছে। মন্ত্ৰী মহোদয়ে ডেকা ল'ৰা এটা লৈ আহিছে। মহাৰাজৰ জয় হওক। মোৰ জয় হওক, মোৰ জয় হওক। জয় হওক মহাৰাজ, জয় হওক। মন্ত্ৰী মহাৰাজ। পালানে কিবা ৱাদি? নাই মহাৰাজ, এনেহেন বিতুপন গুটি কোনেও দেখা নাই। কোনেও খেতি কৰা নাই ক্ৰয় অথবা বিক্ৰয়। এইটি বা কোন? এইটিনে মহাৰাজ? এইটো মানে নতুন প্ৰজন্মৰ আত্মঘাতী ডেকা ল'ৰা। মানে? মানে ভাবি আত্মঘাতী, মানে এটেম্প টু ছুইচাইড। এই গুটিটো বিষাক্ত হয় নে নহয় তেওঁৱে পৰীক্ষা কৰিব। হয় মহাৰাজ,
গুটিটো ময়ে খাম। গুটিটো তুমি খাবা? হয়। না 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 গুটিটো তুমি নোখোৱা, তুমি তাৰ এচিকুট খাবা। এচিকুট? তুমি মৰিবা, মই নেখাম। তুমি নমৰিবা, গুটিটো মই খাম। পৰীক্ষাৰ কামটো মই মোৰ বিজ্ঞানীসকলকো দিব পাৰিলোহেঁতেন, কিন্তু ইটো চুঙাৰ পানী সিটো চুঙাত, সিটো চুঙাৰ পানী ইটো চুঙাত, খিটিং খাটাং এইবিলাক মই বিশ্বাস নকৰোঁ। মোক ডাইৰেক্ট প্ৰমাণ লাগে। পিছে কোৱাচোন, এই তুমিনো কিহৰ বিৰহত বিৰহী হৈ আহিলা আপোনঘাতী হ'বলৈ? মহাৰাজ, সেইখন এখন ৰামায়ণ। ৰামায়ণেই হওক বা মহাভাৰতেই হওক, তুমি কোৱা, মই শুনিম। মই মোৰ প্ৰজাসকলৰ সকলো অভাৱ অভিযোগ কাণ পাতি শুনিম। কৈ যা কোৱা। শুনক তেনেহ'লে। হেৰ' মাক, আনচোন সেইডাল কোনে চিঞৰাইছে এই ভৰ দুপৰীয়াখন? কথা পাতি বন্ধ কৰি থ'ব, শোৱাও অশান্তি। ভাল হ'ল, বন্ধেই হ'ল। লক। লেৰেব লেৰেব খোজকেইটা চাটাই এই দৰকাৰী ফোনটো হ'ব পাৰে। হেল্ল', ভূঞা বাপ নেকি? হয় হয় হয়, ভাল ভাল। হয় হয়, জীয়াই আছোঁ যেতিয়া ভালেই আৰু। আপোনাৰ ল'ৰাটোৰ খবৰটো পালোঁ, টেটৰ চাকৰি নে কি? হয় হয়, মোৰটো আৰু কি কৰিব, ফটুৱা হ'ল। হয়, মোৰ ল'ৰাটোৰ কথাকেই কৈছোঁ, এটা ফটুৱা হ'ল। নাই 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 নাই, স্বভাৱ চৰিত্ৰ তাৰ এতিয়ালৈকে ভাল বুলি ক'ব পাৰি। পানী দুনি অকণমান খায়। নহয় 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 নহয়, ফটুৱা মানে সি ফটো মাৰি ঘূৰি ফুৰে। এই কাৰোবাৰ পৰা কেমেৰা এটা আনিছে আৰু এতিয়া বিয়াই সবাহে ফটো মাৰি ফুৰে। পইচা পাতি কি পায় নেপায়। হেল্ল', ভূঞা বাপ, হেল্ল'। গ'ল, নেটৱৰ্কটো গ'ল। ভূঞা বাপে ফোন কৰিছিল, এই পুতেকে চাকৰি পালে। শুনিলোঁ। টেট মাষ্টৰ। গম পালোঁ। এই শুনিছ, এই ৰাতিপুৱা গাঁৱৰ বাটে বাটে গৈ আছিলোঁ। তামোলখনচোন ময়ে কাটি খুৱাই পঠিয়াইছিলোঁ। ৰচোন ক'বলৈ দে। কওক তেনেহ'লে। এই গুণাৰামক লগ পালোঁ, নাতি নাতিনীৰ খালক ৰ'দত ফুৰাবলৈ আনিছে। যজা দুয়োটাই দুফালে ককাকৰ আঙুলিত ধৰি থুপুক থাপাককৈ খোজ কাঢ়িছে। যজা হ'লে মাকৰ বৰ কষ্ট হয় দেই। হওক, কষ্ট হ'লেই হওক, পুতেৰক এজনী চপাবলৈ ক। মোবাইলে মোবাইলে পিটিকা পিটিকি কৰা কোনোবা আছে যদি সুধিবি, নহ'লে মই ইফাল সিফাল কৰি চাম। যোনজনী বোলা এজনীলৈ ফোন কৰি থকা শুনিছোঁ মাজে মাজে। যোনজনীয়ে হওক মুকুতামণিয়েই হওক, আনিবলৈ ক। দেহা পৰি আহিছে, নাতিৰ মুখ চাই যাব লাগে। এই তয়ো আগৰ দৰে ইফাল সিফাল কৰিব নোৱাৰা হৈছ। বোৱাৰী এজনী লাগে, পুতেৰক কবি। ক'বলৈ কিটো আছে, বিচনাৰ পৰাই চাগে সি কাণ উনাই আছে। তাতে যে তই গুটিটো খাই মৰিবলৈ আহিলি, বাপেৰেনো কি বেয়া কথাটো ক'লে? কতই চৰকাৰী চাকৰি নোপোৱালৈকে এই ল'ৰাক ছোৱালীকে আনিব নিদিয়ে। তাকে, সেই বুলি আকৌ 8 বয়সলৈকে বৰলা ভাত খাবলৈ মই নকওঁ। পিছে তোৰ সমস্যাটো কি? সমস্যা হ'ল চাকৰি নথকা দৰালৈ যোনজনী নাহে। তাই ক'লে চাকৰি এটা কৰা, তেহে কইনা হৈ যাম, খেতিৰ ভাত মই নেখাম। পিতাই বোলে চাকৰি নেপালি নাই, হাত আছে ভৰি আছে, খেতি খোলা কৰ, হালখন ধৰিবলৈ লাজ নকৰ। উপদেশ নহয়, কঠোৰ নিৰ্দেশ।
শ্ৰোতাসকলে ইমান পৰে ধেমাজিৰ মেকবেথ নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট এন আনচাৰ্টেইন ষ্টৰীৰ প্ৰথম খণ্ডটি শুনিলে। নাটৰ ৰচনা আছিল হেমন্ত বৰপাত্ৰ গোহাঁইৰ আৰু পৰিচালনা পংকজ চেতিয়াৰ। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ৰজা যদুমণি বৰুৱা, মন্ত্ৰী অনুজ দাফলাৰী, প্ৰহৰী মৌচম বৰগোহাঁই, লিগিৰি প্ৰতিভা দিহিঙীয়া, বাটৰুৱা মঞ্জিত বৰগোহাঁই, ডেকা প্ৰহ্লাদ বৰুৱা, লেধেম পৱন বৰুৱা আৰু মাকৰ চৰিত্ৰ ৰূপায়ণ কৰিলে ৰিংকুমণি সোণোৱালে। সংগীত প্ৰতাপ শৰ্মাৰ। বাণীবন্ধন আৰু সম্পাদনা কৰিলে শান্তনা লাহনে। প্ৰযোজনা অৰুণ মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। নাটখনিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30